আবেলি সময় আৰু যাব ওলাইছোঁ গাড়ী চাড়ী লৈ কিনে একদম পূৰা নলবাৰীত আৰু নলবাৰীত গৈ আছোঁ এইটো কাৰণতে যে আজি হৈছে আমাৰ মানে কি ডিম্পুদাৰ জন্মদিন তো জন্মদিনত মাতিছিল বুলি ভাবিছোঁ যে কি গৈ আহোঁ আজি অংকুৰ নাযায় বিন্দাছ আৰু মই যাম বিন্দাছক লগ পাম অলপমান আগত চামতাৰ সেইখিনিত ইয়াক লগ পাই কিনে আমি দুয়োটাই মিলি কিনে ধুনীয়াকৈ যাম জন্মদিন খাই কিনে আহিম এনে নৰ্মেল ভিডিঅ' এটা ভিডিঅ' বাৰু মই দিব আছে তাৰমানে সেইটো এডিট কৰাতে অলপমান প্ৰব্লেম হৈ আছে সেইকাৰণে সেইটো ভিডিঅ' ৰৈয়ে আছে ইয়াৰে নেক্সট সেইটো ভিডিঅ' দি দিম নহ'লে এতিয়াই দিয়া কথা আছিল তো এতিয়া গৈ থাকোঁ আৰু তো বলক बोगनवेलिया सिटी वीडियो तो स्टार्ट करूँ वेलकम टू माय यूट्यूब चैनल सीके ट्रेवल तो धमाका बनता है क्या चले शुरू करते हैं आज का वीडियो तो मैंने डिम्पुदा जन्मदिन चिंती आरम्भ करता है चलो ये मोर गाड़ी के नाम दिबा कैसे क्या एक नाग चला तो দিবাছো এটা কিবা নাম তো এতিয়া গৈ আছো চলো তো এনেকৈ আহি পালো আমি চক বজাৰ তো এতিয়া যাব লাগে আগলৈ আৰু তো এইফালে আমাৰ বিন্দাস ভাইও আহি পালে এইফালে গিফ্ট চিফ্ট লৈ কিনে অ ভাই কি আনছা টি-শাৰ্ট এটা আনিছোঁ ডিম্পুদাৰ কাৰণে মানে ইউনিক গিফ্ট বুলি ভাবিছিলোঁ এতিয়া যিহেতু দেৰি হ'ল মাতিছিল আমাক দিনতে সেইকাৰণে আৰু এনেই নৰ্মেল এটা টি-শাৰ্ট লৈছোঁ এনেই তই কি খা মই ভাই কিনে হৈ আছো তো এই শকত আৰু বেছিহে হৈ যাব আছে কিয় চৰ্বি হৈছে অলপমান এলা ভিটামিন কৰিব লাগিব তুমি নাখা আকৌ নাখাওঁ না তো যাই মই আকৌ খাওঁ কিয় অ খানৰ মাবালি আছে না নিৰামিষটো খাব পাৰি নিৰামিষ পাঠাটো তাৰমানে মন্দিৰত দিয়া যায় নহয় মই খোৱাই নাই মই একদম আকৌ নাখাওঁ তোমাক কাৰণ মোক এজনী ভাল পাৰ্বতীৰ প্ৰয়োজন তো সেইকাৰণে মহাদেৱৰ দৰে মহাদেৱ হৈ পিছৰি আছোঁ তই পাৰ্বতী নহয় তই কেখনি পাবি পাৰ্বতী লাগে কয় আহি পালো ক'ত ভিডিঅ' বনাবি সেইটো চাইড বাদ দি এইটো চাইডে আছে তো তই এতিয়া যাওঁ যাওঁ এতিয়াতে ল'বি বেলেগে দিব তই এনেকৈ ডিম্পু দাৰ ঘৰ আহিবলৈ হেপী বাৰ্থডে থেংক ইউ ভাই কিমান বছৰ এইবাৰ ৰানিং চলি আছে মানে এইবাৰৰ পৰা কিমান সোমাল কিছুমান কিবা হ'ব পাৰে মই চাব লাগিব কুস্তি চাব লাগিব ভাল লাগছে কিন্তু আহিছোঁ এতিয়া আগতে চাইকেল মাৰি এইবাৰ কিবাকে বাৰু বেলেগকৈ আহিব পৰা হৈছোঁ অন্য যি হওক নহওক জন্মদিন এইবাৰ আহিছে আৰু আহিব আৰু ঘৰটো কমপ্লিট হোৱা নাছিল আজি বা কেনেকুৱা কি এবাৰ চাওঁ মানে দিনটো তাই অলপমান বিজি আছে না পূজা চূজা থাকিলে বিজি থাকেই আৰু তো সেইকাৰণে এতিয়া ওপৰত যাওঁ তো ঘৰটোলৈ আহি কিনে এটা কথাই কেৱল মনত পৰিল যে ৱাও সঁচাই কৈছোঁ এখন গাঁৱৰ ধুনীয়া ঘৰ এখন সাজি ওলাই আহিছে সঁচাই দিয়ক ভাল লাগিছে কিবা এটা চবখিনি বস্তু আছে সঁচাই দিয়ক কিবা এটা ভাল লাগিছে গোটেই বিচনা চিচনা গোটেই আছে এলাকাত চাল পিৰা গোটেই এটা বাদ দি যা ৱাও যাত্ৰা বা কৰছি না নাই মইয়ে যাত্ৰা কৰিলোঁ নেকি এইফালে বৰ্ড চৰ্ড লগাই দিছে পূৰা একদম আৰু এইফালে বেৰা মাৰি দিব পাৰে কি ভাল লাগছি কিবা এটা ভাল লাগছি না আৰে লুক এটা আহিছে ফেটটো চাই চাওক অলপমান দূৰৰ পৰা চাওক এই ফ্ৰেমটোত কিবা এটা লাগিছে তই কি মোক কুকুৰ বুলি ভাবছা নেকি হা তই কেক খাবি বুলি কৈছা এতিয়া কিহে বা হাকছি মুচি তাৰমানে ভাত্তা এতিয়া কাটাটো কাটছি কিন্তু তই আৰু এনেকৈ কৈ দিবি না ৰাতিপুৱা এতিয়া একাপ ধুনীয়াকৈ চাহ বনালোঁ লৈ কিনে তই সেয়ে বিচাৰি আছিলি না আমাৰ আলি বিলি মহন্ত কি কৰি মানে ঘৰ চাব আহিছোঁ ঘৰটো দেখা নাছিলোঁ না নহয় মই গম পাতো ৰাতিপুৱাৰ পৰা আছে ওপৰত আনে মই কিয় আনে মানুহ বহুত ভিৰ তাৰমানে ৰাতিপুৱা আছে নাইতো সেইটো ডাঙৰ কথা নহয় মানে ৰাতিপুৱাৰ পৰা যে এতে যি আছ সেই বস্তুটো মই গম পাই গৈছোঁ অলৰেডি গম পাইছোঁ মই নকৰে সেইকাৰণেতো আমি কৰোঁ মানে কি কম এনে ঘৰ বৰ্তমান নহয় সেই ঘৰবিলাক আমাক লাগে বৰ্তমান টাইমত আরে যাই লৈ আহা না উগলি লৈ আহা আগতে বানপানীৰ টাইমত আমি যোৱাতে এনেকুৱা টাইপৰ ঘৰ আছিল কি ধুনীয়া লাগিছিল ঘৰটো কিন্তু সেইবিলাক এতিয়া ভাঙি দিলে বম্বে কাটিং বনাই দিলে কিন্তু সবচে বেছি ভুল তোমালোকৰ নিচিনা মানুহবিলাকৰ এতিয়া বম্বে আমাৰ বছৰ লৈকে আমাৰ ঘৰ আছিল মই ঘৰ কোবে ভাঙি ৰিলো বনাইছো বাইক লাগে মোক এনেই এইটো এটা ধেমালি ভিডিঅ' বনাইছিলে এইটোতে 1.7 মিলিয়ন ভিউ কিন্তু কথাটো উচ্ছেদ অভিযান আগতে এই হেঙাৰ বাৰী বোলা বস্তুটো দিয়া নাছিল আজি হৈ গ'ল তাৰমানে ইয়াতে এনে 3ডাল দিয়ে কিন্তু ইয়াতে 2ডালতে আৰু সমাপ্ত মানে নৰ্মেল আৰু মোবাইলটো আৰু টিম্পু ভাই ঘৰ চাই আহিলোঁ বম লাগিল ভাই তো এইটো হৈছে চিন্ময় ছেটআপ মোৰ ছেটআপ নহয় যিহেতু মানে মই দিছোঁ মোটামুটি 7 মাহ মান হ'ল নেকি লগ পালোঁ ৰাতিপুৱাৰ আমি ইয়াতে আছোঁ গতিকে হলকান যাব লাগে মহন্ত পাগলাটো দৰি মুংগেৰ হৈ থাকিব লগা হৈছে কিয় সি যাব নেকি
সি যাব কিন্তু মই এই হোষ্টেলত কিয়াক ৰিক্স ল'বা নাংগে গম পাইছ ন সি অলপ মালটো অলপ ৰিক্স নহয় মা ৰিক্স নোহোৱা মানুহে বুজিছে এতিয়া ক'ত বা সোমাই আছে আপি চেপি খাবালে সেইটোতো ক'বাই নেকি বেছি হয় অলপ ক'বাই নেকি এইটো এটা নাই একো কোৱা নাই দে মহন্ত দা তোৰ মহন্তৰ বিষয়ে কিয় এইবিলাক কৈ আছা মহন্ত ভাল ল'ৰা হয় নাই আমি কোৱা নাই মহন্ত দা ভাল বুলি কৈছো আৰু এই যে ল'ৰাজন যে দেখিছে এই ল'ৰাজনে তাৰমানে কি গুৱাহাটীৰ পৰা অকলে অকলে বাছত আহিছে গুৱাহাটীৰ পৰা আহিছি মাই গড আকলা আহিছি নাকি আকলা আহিছি গুৱাহাটীৰ পৰা আকলাই আহিছি তাৰে পৰা আৰু এইফালে পুৰি ঘুগনি দৈ মিঠাই আহি পেলাই এতিয়া খাব লাগে আৰু যাব লাগে হয়তো কিবা স্পেচিয়েল গেষ্ট নাকি চাহ পালি দেখোতে মই চাহ পালো মানে মই এই ৰুটি ঘুগনি নাখাওঁ এখা মই নাখাওঁ ভাই মোক নেবি আৰু খাম। নাই নাই মই এখনো নাখাওঁ আৰু তই মই সেইকাৰণে মানে মই নাখাওঁ না শুন সেইটো কাৰণে মই স্পেচিয়েল যদি খাবা নৰা পুৰি কেইখন লৈ চাই মোক যি ভাল পাইছা নহয় মানে ভাবছিলো চাহ নাখাওঁ বুলি চাহ দিলাক দিম কোন মানে মাল্লি ধৰবা যি লাগে নহয় নহয় মানে তুমি মোক যেতিয়া ফোন কৰিছিলা তেতিয়া মই চব্জি বিলি আছো আচ্ছা এতিয়া মই চব্জি এৰিম না ফোন এৰিছো সেই সেই আপিটো যে নহ'লে কিয় কয় তাৰ কিবা মোবাইল আপিটো কোনি এইটো কোনটো আপিটো যে কয় ফৰৱাৰ্ড voicemail, DCC ৰ কোনি voicemail। কয় এইটো ও সেইটো মানে আইফোনত সেইটো অনলি এপল চলা চলি গম পাব মই বুজি পাম এতিয়া মই চলি আছো না এই কথা আইফোনৰ লেভেল দেখো যি মানে চলি আলটিমেটলি সেইটো কলা মোৰ কিন্তু আইফোন নহয় আপোনাৰ আইফোন নাই মোৰ স্যামসাং গেলেক্সি Z2 2000 টা এটা আইফোন নাছিল নাই নাই আছিলে তই কাবাৰ লগত হে কৰি আছা কি লাইট চেট ক'ত আছে লাইট জ্বলবা নৰি জানো তই যে কুকুৰা খালা নহয় তই যে ভাল দি জানো কি গ'ল কিন্তু ৰাতিপুৱা আহি পেলাই এটা কিবা আছে দিয়াই নাই দিয়া নাই আগত খালি আগতে খাব লাগে তাৰপিছত তেনেকুৱা খাই লৈ উঠি অৱসৰত সৰুকে গিফ্ট এটা দিলো দিয়ক থেংক ইউ ভাই থেংক ইউ এইটো এইটো কি আছে তুমি সুধিছ এইটো ফটো আছে নিশ্চয় নাই ফটো নাই কত নহয় আমি ভাবছি তুমি ব্লেক বস্তু ভাল পোৱা কিবা এটা ব্লেক আছে তাতে চলা আছে নেকি ব্লেক ব্লেক ও ব্লেক শার্ট বঢ়িয়া আছে ব্লেক নহয় ডাইৰেক্টলি ডাইৰেক্টলি ব্লেক নহয় এইটো অলপমান সেই আৰু নিশ্চয় এইটো পিন্ধি ফিটি ফেলে ব্লগ বনাম আৰু দেখি ভাল লাগিব আমাৰ এনেকৈ বাৰ্থডে খালো এতিয়া ঘৰত যাব লাগে আৰু ৰাতি আৰু ব্লগ বনাই নাথাকো তাতে শেষ বাৰ্থডে নহয় বাৰ্থডে এ বাৰ্থডে হওক কিবা ডে হওক ডেটোতো দে না তই দিয়ক এইটো ভিডিঅ' এইটোৱে আছিল ভুলিছে তইতো ভিডিঅ' এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈকে টাটা বাই বাই কলিকতা মুম্বাই লগ পাম নেক্সট ব্লগত আৰু যি আহিছে ধামাকা আহিছে কি আহিছে নাজানো দিয়ক বাই বাই কিবা কবি কম লাষ্ট টাইমত এটা কথা কওঁ এই আগষ্ট মাহত বিশেষকৈ ডাঙৰ ডাঙৰ মানুহকেইটা জন্মে যেনেকৈ আমাৰ ডিম্পু দা বেতাল দা আৰু 28 আগষ্টত মোৰ জন্মদিন